যোৱাকালি মই সূৰ্য দেৱতাক সুধিছিলোঁ যে এতিয়াতো বৰ্তমান মে' মাহ। অকল অভিজ্ঞতা থকা দাদাবিলাকেই মোক এইটো প্ৰশ্নৰ উত্তৰ দিব হা। যদিহে মই বিয়া পাতি লওঁ, ময়ো বাচন মাজিব লাগিব নেকি বে? সকলোৱেই প্ৰেমত ধোকা খায়, কিন্তু সকলোৱে এইটো কথা নাজানে যে ধোকা খোৱাৰ পিছত আকৌ এবাৰ এটা বা এজনীক পতাবলৈ সুবিধা পোৱা যায়। যেতিয়া আমাক মা পাপাই মাৰিছিলে, ঝাৰু, বেল্ট, বাহনি, বেলনা মাৰি এইবিলাকে মাৰিছিলে, কিন্তু আজিকালি মাক বাপেকবিলাক ডেভেলপ হ'ল। চাওঁ মোবাইলটো উলিয়া, এনেকৈ কয় আকৌ। নিউটন ককাইদেউতো মৰি গ'ল। নিউটন ককাইদেউৰ ফালৰ পৰা আজি মই কৈছোঁ যে ল'ৰাৰ তুলনাত ছোৱালীৰ ফটো আৰু ভিডিঅ'ত আকৰ্ষণ শক্তিটো অলপ বেছিয়েই থাকে। যোৱাকালি মই সূৰ্য দেৱতাক সুধিছিলোঁ যে এতিয়াতো বৰ্তমান মে' মাহ আৰম্ভ হৈছেহে, আপুনি ইমান গৰম কৰি দিছে বোলো। তেতিয়া কি ক'লে জানো? এই পৃথিৱীত আটাইতকৈ বেছিকৈ চুমা খোৱা প্ৰথম স্থানত থকা বস্তুবিধেই হ'ল এইবিধ। ভালকৈ চাই লওক, এইবিধ। নিজৰ নিজৰ মাইকীবোৰ এতিয়াও দ্বিতীয় স্থানত আছে। বাবু চুমা এটা দিয়া না, এটা কিয় দুটা দিম। প্ৰেমটো ময়ো কৰিব পাৰোঁ, কিন্তু সেই ৰাতি 12টা-1টা বজাত, বাবু মোৰ টোপনি অহা নাই, কিবা এটা গোৱা না, বাবু মোৰ শুব মন যোৱা নাই, কিবা এটা কোৱা না, এইবোৰ ক'ব নোৱাৰোঁ বাবে নকৰোঁ। যেনেকৈ এজন সফল পুৰুষৰ পাছত এজনী নাৰীৰ হাত থাকে, ঠিক তেনেকৈ এজন ধ্বংস হোৱা পুৰুষৰ পাছতো এজনী বন্ধন গোটৰ লোন লোৱা নাৰীৰ হাত থাকে জেগাত। জিলমিলাই থকা জোন, তিৰবিৰাই থকা তৰা। বোলো জিলমিলাই থকা জোন, তিৰবিৰাই থকা তৰা। 10টা লগত চেনি খাই আহি তাই মোক কয়, মই তোমাৰ কইনা, তুমিয়ে মোৰ হ'ব লগা দৰা। আইছে কাইছে চালেগাৰে বাবা। আজিলৈ ভিডিঅ'টি যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ওচৰতে থকা ঘণ্টাটো দবাই দিয়ে। জয় অসম।